মাৰিছে কাম চেনেল গান্ধী ব্লগ আহি দোস্ত মই মানে কাৰতে চাৰতে কৰিলোঁ এতিয়া আমি পঞ্চায়তৰ ভিতৰত ফুৰিবলৈ আহিছিলোঁ টিম্পুদা আৰু মই আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পঞ্চায়ত দেখি থাকা পঞ্চায়ত অফিচত যাওঁ এইটো পঞ্চায়ত অফিচ তোমালোকৰ ঘৰৰ কাষৰে আপোনালোকক দেখাই যোৱা নালাগে আহক দোস্ত আমি পঞ্চায়ত অফিচৰ মন্দিৰত আহিছোঁ চাওক দোস্ত এতিয়া আমি মন্দিৰত আহিছোঁ চাওক আপোনালোকে দেখিছে চাগে বহুত দিন কৰিলোঁ এতিয়া দোস্ত মই এতিয়া পঞ্চায়ত অফিচত যাইছোঁ দোস্ত এইবিলাক পঞ্চায়ত অফিচৰ মানুহ চাওক দোস্ত মই পুৰা পঞ্চায়ত অফিচটোৰ ভিতৰত সোমাই গৈছোঁ দোস্ত এতিয়া পঞ্চায়ত অফিচ এইবিলাক কম্পিউটাৰে দেখিছেনে দোস্ত এইটো প্ৰেচিডেণ্টৰ টেবুল এতিয়া প্ৰেচিডেণ্ট বুলি লেখা আছে এইটো ছেক্ৰেটাৰী টেবুল লেখা আছে দেখিছে তাৰ ভিতৰত সোমাই আহিলোঁ এখন বম ফিল্ড তুমি কি খেলা এতিয়া এনে খেলি থাকোঁ ফুটবল দোস্ত এতিয়া আমি দেখাম পুখুৰীটো বহুত দিন দেখা নাই হেন লাগে চাব আহক দেখা দোস্ত চাক পুৰা কংকেট ধৰি লাগিছে ৰে চাক পুৰা পুখুৰী দেখাই দিলোঁ আজি দোস্ত এই কিবা বনাই আছে ওচৰৰ পৰা দেখাই দিছোঁ আমাৰ এইবিলাক বালিৰ ওপৰত দেখিছোঁ দোস্ত কি ধুনীয়া বস্তু বনাইছে মানে আপোনালোকে আহিব দোস্ত এতে দেখাই দিছোঁ বালিৰ দোস্ত এইবিলাকত বনাইছে চাওক এইবিলাক কাম কৰিছে মানে এইবিলাক কাম কৰা মানুহ চাওক দেখিছা দোস্ত এই গৰু দোস্ত এতিয়া নামঘৰৰ ফিল্ডত আহিলোঁ মিন্ময় দাদা আৰু এতিয়া আমাৰ জানে তোৰ টিম্পু দাদা ভালকে এতিয়া আজি কিহৰ আঞ্জা ভাত খাব মাংস তাৰপাছত মাছ তাৰপাছত ভেদাইলতা তাৰপাছত মাছৰ কণী আৰু ভেদাইলতা আৰু দালি দোস্ত তোমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই একবাৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু আপোনালোকে প্লিজ ইয়াৰ চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক বা য'ত চাই আছে মুঠতে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি যাওক ন দোস্ত বাই